বন্ধু বান্ধৱীসকল আজিৰ প্ৰথম সাঁতোৰটো হৈছে আগ তিতা ঘূৰি মৌ কি কৰিলা বেবেলি বৌ। কওকচোন বন্ধু বান্ধৱীসকল ইয়াৰে শুদ্ধ উত্তৰটো কি হ'ব বাৰু? হয় বন্ধু বান্ধৱীসকল, আপোনালোকে ভাবি থকাৰ দৰে ইয়াৰে শুদ্ধ উত্তৰটো হৈছে কুঁহিয়াৰ। বন্ধু বান্ধৱীসকল বলক ইয়াৰ পিছৰ সাঁতোৰলৈ আগবাঢ়ো। বাঘ নহয় মানুহ খায়, চৰাই নহয় উৰি যায়। আপোনালোকে যদি এই সাঁতোৰটোৰ সঠিক উত্তৰটো জানে তেনেহ'লে কমেণ্ট বক্সত কমেণ্ট কৰিবলৈ নাপাহৰিব। হয় বন্ধু বান্ধৱীসকল, আপোনালোকে ভাবি থকাৰ দৰে ইয়াৰে শুদ্ধ উত্তৰটো হৈছে মহ। বন্ধু বান্ধৱীসকল ইয়াৰ পিছৰ সাঁতোৰলৈ আগবাঢ়িছোঁ। তোক কাটিলে ময়ো কান্দো, তোক নাকাটি তাকিব নোৱাৰোঁ। কওকচোন বন্ধু বান্ধৱীসকল ইয়াৰে শুদ্ধ উত্তৰটো কি হ'ব বাৰু? হয় বন্ধু বান্ধৱীসকল, আপোনালোকে ভাবি থকাৰ দৰে ইয়াৰে শুদ্ধ উত্তৰটো হৈছে পিঁয়াজ। বন্ধু বান্ধৱীসকল ইয়াৰ পিছৰ ইণ্টাৰেষ্টিং সাঁতোৰটো হৈছে চফা হ'লে ক'লা, লেতেৰা হ'লে বগা, এইটোনো কি চেপেটা বস্তু ল'ৰাহঁতক সোধা। কোৱাচোন বন্ধু বান্ধৱীসকল ইয়াৰে শুদ্ধ উত্তৰটো কি হ'ব বাৰু? হয় বন্ধু বান্ধৱীসকল, আপোনালোকে ভাবি থকাৰ দৰে ইয়াৰে শুদ্ধ উত্তৰটো হৈছে চিলেট। বন্ধু বান্ধৱীসকল ইয়াৰ পিছৰ সাঁতোৰলৈ আগবাঢ়িছোঁ। পেট ডাঙৰ মুখ সৰু, গিলি খায় মানুহ গৰু। কওকচোন বন্ধু বান্ধৱীসকল ইয়াৰে শুদ্ধ উত্তৰটো কি হ'ব বাৰু? হয় বন্ধু বান্ধৱীসকল, আপোনালোকে ভাবি থকাৰ দৰে ইয়াৰে শুদ্ধ উত্তৰটো হৈছে গড়।